বিহু যিহেতু ওচৰ চাপিছে মোৰ গাত একেবাৰে ততেই নাই। মই ভাবিলোঁ আজি যিহেতু দেওবাৰ আছিলে বিহু বজাৰ কেইটামানকে কৰি আহোঁগৈ। মই আৰু পূজা ওলালোঁ বিশাললৈ বুলি ঘৰৰে সৰু সৰু কেইপদমান বস্তু আনিব লগা আছিলে। এয়া ৰাস্তাত গৈ থাকোঁতে দেখিলোঁ গণপতি বাপ্পা। ভাবিছোঁ আজিৰ দিনটো যাতে মোৰ ভালে কুশলে যায়। তাৰপিছত এটা আচৰিত বস্তু দেখিলোঁ, দেখিছেনে এই চৰাইবিধ কেনেকুৱা? মই ফাৰ্ষ্ট টাইম আজি এই চৰাইবিধ দেখিছোঁ। আপোনালোকে নামটো জানে যদি কমেণ্ট কৰি জনাবচোন। ইমান ৰ'দ দিছে, ঘৰত আহি মোৰ গতি বেয়া হৈ গৈছেহি। মুখখন ৰ'দত আহিলে ইমান পুৰে নহয়, লগে লগে বৰফ লগাই দিছোঁ আৰু বৰফ লগাই দিলে অলপ ভাল পাওঁ মুখখনৰ পুৰণিটো। আৰু কি আনিছোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, মানে কি কিনিলোঁ আজি মই। এয়া হৈছে মিনি কভাৰ কেইটামান আনিছিলোঁ ছুপাৰ শ্বুটৰ কাৰণে। যিহেতু বিহু নতুন বস্তু লগালে ভাল লাগে ঘৰখনত দেখি। তাৰপিছত ভাবিলোঁ এটা স্পৰ্টিং আনিছোঁ, এইটো হৈছে মোৰ ভিনদলৈ আনিছোঁ। ভাল লাগিছেনে? মই কিন্তু ক'লা কালাৰটো মোৰ প্ৰিয়, বহুত প্ৰিয়, মই বহুত ভাল পাওঁ। তাৰপিছত আনিলোঁ দুটা কভাৰ, গাঁও কভাৰ আনিলোঁ, মানে গাঁও কভাৰ দুটা কমি আছিলে। ভাবিছোঁ একেবাৰে লৈ আহোঁ, কালাৰকেইটা ভাল লাগিছে। আৰু এখন বেড কভাৰ আনিলোঁ মোৰ